Hey guys, এইয়া আমি গৈ আছোঁ আহঁতগুৰিৰ ফালে। আহঁতগুৰিত অলপ কাম আছে, সেইকাৰণে আমি গৈ আছোঁ। এইয়া আমাৰ ধৰমটোল মাছ বজাৰ। এয়া গৈ আছোঁ আমি। এইফালে কপলি ব্ৰিজ আছে অলপ আগতে। কপলি ব্ৰিজখন দেখা পাব এতিয়া। এইফালে গাঁৱৰ ভিতৰৰ ফালে সোমাই যায়, এইফালে ৰাস্তা বাওঁফালে। আৰু এইখন হৈছে কপিলি। এইখন কপিলি ব্ৰিজ। এয়া দেখিবলৈ পাইছে, এইফালে বাওঁফালে এয়া পানী বৈ আছে ধুনীয়াকৈ। এয়া আমি এতিয়া পাৰ হৈছোঁ, ব্ৰিজখন পাৰ কৰিলোঁ। আৰু এতিয়া এইফালে আপোনালোকে দেখাব, এইখিনি বৰঘাট বুলি কয়। আমি এইখিনিতে পাই থাকোঁ লগৰৰ লগত। এইটো ত্ৰিমুতি ধাম এইখিনিতে আছে। আৰু এয়া পাৰ হৈছোঁ আমি এতিয়া গৈছে। এতিয়া আপোনালোকক এটা ধুনীয়া দৃশ্য এটা দেখাম। অলপ আগতে আছে, আমি আবেলি প্ৰায় আহোঁ এইফালে। এয়া দেখিবলৈ পাইছে নহয়, আগত সোঁফালে এটা ডাঙৰ পুখুৰী এটা আছে। সেইটোৱে দীঘলী পুখুৰী বুলি কয়। ইয়াতে চৰকাৰে বোলে এইটো কিবা পাৰ্ক এখন বনোৱাৰ ব্যৱস্থা কৰিছে। তো পাৰ্কখন হ'লে বাৰু আপোনালোকক দেখাম ধুনীয়াকৈ, কি হয় কি নহয়। ধুনীয়া লাগে আবেলি সময়ত সূৰ্যটো যেতিয়া মাৰ যায়, তেতিয়া ধুনীয়া লাগে এই পৰিৱেশটো। ধুনীয়া পৰিৱেশ। আৰু এইফালে একদম যি পুৰণা ৰাস্তা এটা আছে এইফালে। আগতে এইফালে গাড়ী চলিছিল, এতিয়া এইটো নতুন ৰাস্তা বনোৱাৰ কাৰণে সেইটো বন্ধ কৰি দিলে। লগতে ৰাস্তাটোৰ লগতে পুখুৰী, ধুনীয়া পৰিৱেশ। এইয়া আমি আছোঁ বৰ্তমান আতিগাঁৱত। আতিগাঁৱৰ বিহুগুৰি বঙালধৰাত সোমাইছোঁ। এয়া গৈ আছোঁ আমি এতিয়া তেলাহী পাৰ হৈ আহঁতগুৰি পাম। এইফালে এই লেফ্টৰ ছাইডে যি ধৰমটোল ষ্টেচন আছে ৰেলৱে, সেই ৰেলৱে ষ্টেচনটো এইফালে যাব লাগে। আপোনালোকক দেখাম আগলৈ নেক্সট ব্লগবিলাকত কেতিয়াবা। এয়া আমি গৈ আছোঁ, এয়া তেলাহী পাম আৰু বেছি টাইম নাই। এয়া আপোনালোকে দেখি আছে, এইফালে তেলাহীফালে মৰিগাঁও যোৱা হয়। বহুতে জানো আহিছেও এইফালে। এয়া তেলাহী পাইছোঁহি। এইফালে বাওঁফালে মৰিগাঁৱলৈ যোৱা ৰাস্তা এইফালে আছে। মৰিগাঁও যাতে যি বাওঁফালে সোমাই গ'লে, এইফালে চিধা বাওঁফালে সোমাই গ'লে আমি হেৰি মৰিগাঁও পামগৈ। এয়া আমি গৈ আছোঁ আহঁতৰ অভিমুখে। এইফালে বহুতে নগাঁৱলৈ যাওঁতে হয়তো দেখিছে এইখিনি জেগাখিনি। একদম গোটেই ৰাস্তাবোৰ গছে আৱৰি আহিছে। এয়া আমি গৈ আছোঁ আহঁতগুৰিত অলপ কাম আছে, কামখিনি কৰি পেলাই আমি আহি যাম জল্দি। তো বেলেগতো এইকেইদিন যোৱা নাই, সেইকাৰণে ওচৰতে কিবা কামত আহিলেও ঘপকৈ সৰু সুৰাকৈ অলপ দেখাই দিওঁ আৰু কিবা কিবি। এয়া আমি আহঁতগুৰিত সোমাইছোঁ আৰু অলপ আগত গৈ আমি আহঁতগুৰি পাম। এয়া দেখিব পাইছে বাওঁফালে যি হাতেৰে বনোৱা যি আমাৰ সদা, পাচি, ডলা এইবোৰ পোৱা যায় ইয়াতে। আৰু কোনোবাই এইফালে আহিলে নাৰিকলৰ পানী যদি খাব মন যায়, ৰখি পেলাই খালেই হ'ল। ইয়াতে বেছিয়ে থাকে লেফ্টত। এয়া দেখিবলৈ পাইছে বাওঁহাতে মানুহবোৰ ৰখি আছেই, ৰখি হাতেৰে সজোৱা কিবা বস্তু লয়। আৰু চাহো পোৱা যায় ইয়াত, চাহ তাহো খায়। তেনেকৈ মানুহবোৰে জিৰণি লৈ যায় আৰু। এয়া আমি আহঁতগুৰি যি ব্ৰিজ আছে তাত আমি লেফ্টৰ ফালে সোমাই যাম এতিয়া। অলপ কাম আছে, কামখিনি কৰি আহি যাম জল্দিয়ে। এয়া দেখিব পাইছে নগাঁও, এইবোৰ কিমান কিলোমিটাৰ ইয়াত লিখি থোৱা হৈ আছে, আপোনালোকে আহিলে দেখাব। এইফালে বহুত ধাবা হোটেল আদি পোৱা যায়। ইয়াত আহঁতগুৰি ধাবা,
এনেকৈ বহুত কেইখনমান আছে। এয়া আমি এতিয়া লেফ্টৰ ফালে সোমাই যাম। দেখিব পাইছে সোমাই যায়, অলপ কাম আছে, কামখিনি কৰি আহোঁ। Hey guys, ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ কমেণ্ট কৰিব নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু বেল আইকনটো দবাই দিব। ধন্যবাদ। জয় আই অসম।